হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে। তো গাইজ, আজি মানে মই আপোনালোকক প্ৰথমতে চৰি ক'ব খুজিছো। মানে আপোনালোকে বেয়া নাপাব, মই ইয়াৰে আগৰ ভিডিঅ'ত কৈছিলো যে ডিম্পু বৰুৱাৰ ওপৰত এনেকুৱা ভিডিঅ' আৰু নাহে। মই বনাব ওলাইছো, মানে কিছুমান কথা ক'ব লগা আছে আৰু কিছুমান কমেন্ট এনেকুৱা ক'ব লগা আছে। মানে কি হ'ল, কিছুমান মানুহে কৈ আছিল কমেন্ট কৰি যে মই এইবিলাক ফেক ভিডিঅ' বনাইছো, মানে মই মিছা কথা কৈছো যে ডিম্পু বৰুৱাৰ ঘৰত মই যোৱাই নাই। এনে ক'বাৰ কিবা ভিডিঅ' মানে লৈ মানে ডিম্পু বৰুৱাৰ ঘৰত যোৱা বুলি কৈ ডিম্পু বৰুৱাৰ ওপৰত মানে মিছা বদনাম দিছো, সেনেকুৱা কিছুমানে কৈছিল কমেন্ট কৰি। তো আপোনালোকক কৈ দিওঁ যে মানে এই কথাটো সঁচা নে মিছা আপোনালোকে নিজে গম পালে। ডিম্পু বৰুৱাই নিজে মানে ফেচবুকত মানে ভিডিঅ' আপলোড কৰি কৈছে মই গৈছিলো নে নাই, তেওঁ মোক টাইম দিছিলে না নিদিলে কৈছে। আৰু এনেকুৱা কিছুমান কমেন্ট কৰি কৈছিল যে মই ভিউজৰ আশাত মানে মই ডিম্পু বৰুৱাক মিছা বদনাম দিছো। প্ৰথমতে আপোনাক কৈ দিওঁ যে মই কোনো ভিউজৰ আশাতটো মিছা বদনাম দিয়াই নাই। এইটো বদনাম নহয়, আচলতে মই ডিম্পু বৰুৱাৰ কোনো বদনাম কৰিব যোৱা নাই। এইটো বদনাম বুলি নকওঁ, সঁচা কথা। ডিম্পু বৰুৱাই মোৰ লগত যিখিনি কৰিছে, যিখিনি সঁচা, সেইখিনি মই কেৱল শ্বেয়াৰ কৰিছো। আৰু তাৰ উদ্দেশ্য এইটো নহয় যে মই ডিম্পু বৰুৱাক মানে তল ফেলাবৰ কাৰণে মানে এই কৰিছো। বহুতে এনেকুৱাকৈ কমেন্ট কৰি কৈছে যে তই ডিম্পু বৰুৱাৰ লগত একো কৰিব নোৱাৰা, ডিম্পু বৰুৱাক তল ফেলাবৰ কাৰণে এনেকুৱা ভিডিঅ' বনাই আছ, তই একো কৰিব নোৱাৰা, এনেকুৱা ধৰণৰ কিছুমানে কমেন্ট কৰিছে। আৰে মই ডিম্পু বৰুৱাক কিয় তল ফেলাবৰ মানে এই কৰিম? মই কি হয় তল ফেলাবৰ? কোন হয় মই? ডিম্পু বৰুৱাৰ লগত মানে লাগিব পৰা মই এনেকুৱা কিয়? মই আকৌ লাগাই নাই, তাৰমানে মই লাগিব বিচাৰো। কেৱল মই শ্বেয়াৰ কৰিছো এইটোৱে যে মই তেওঁৰ ঘৰত যোৱাৰ পিছত মোক কেনেকুৱা মানে হেৰি কৰিছে, সেইখিনি কথাহে মই শ্বেয়াৰ কৰিছো। তো মই কোনো তল ফেলাবৰ কাৰণে মানে ই কৰা নাই। ডিম্পু বৰুৱাই যেনেকৈ আগবাঢ়ি আছে আগবাঢ়ি থাক, তাত মোৰ কোনো ক'ব লগা নাই। তো গাইজ, আৰু ডিম্পু বৰুৱাই কৈছিল ভিডিঅ'টোত তেওঁ বহুত সমস্যাত আছিল সেইখিনি সময়ত। তো ডিম্পু বৰুৱাই মোৰ আগত কৈছে যে তেওঁ ভিডিঅ' এডিট কৰিব লগা আছে। আৰু মই তেওঁ সমস্যা আছে বা নাথাকক, তেওঁ বিজি মানুহ, মই জানো। ইমান সময়তো মই নলওঁ না। তেওঁক মই আধা ঘণ্টা বা 1 ঘণ্টা মই তেওঁক ৰাখি থ'ম নেকি মোৰ কাষত? মই কেমেৰাটো এনেকৈ ধৰি থাকিম, আপুনি মোৰ লগত 1 ঘণ্টা বকি থাকক, মই যি সুধো কৈ থাকক, বা মোৰ চেনেলটোৰ বিষয়ে কৈ থাকক। মই এনেকৈ এনেকে ৰাখি থ'ম নেকি? নথওঁ নহয়। 5 মিনিট বা 10 মিনিট তেওঁ বহুত বিজি হৈছে, হয়তো 5 মিনিট সময় দিলে ভাল লাগিলে হয় যে মই অলপ ব্যস্ত হৈ আছো, অমুক তমুক কিবা কিবি। তো মই কিবা কম নেকি? নকওঁ। তো সকলোৱে ব্যস্ত মানুহ, তথাপিও আপুনি আপোনাৰ ঘৰত যদি কোনোবা গৈছে, আপুনি ভালদৰে মাত বোল কৰাটো আপোনাৰ দায়িত্ব বুলি আপুনি ভাবিব লাগিব। কাৰণ আপোনাৰ ঘৰত গৈছে, আপোনাক ভাল পাই গৈছে, আপোনাৰ পৰা কিবা এটা আশা কৰি গৈছে, এনেই যোৱা নাইতো। আপোনাক যদি বেয়াই পালে হয় আপোনাৰ ঘৰত কিয় যাব? তো সেইখিনি কথা আপুনি বুজি পাব লাগিব। আৰু সেই মানুহজনে বুজি নাপাব নেকি আপুনি কিমান ব্যস্ত হৈ আছে, আপুনি সময় কিয় মানে আপুনি সময় কিয় দিব পৰা নাই, সেই কথাটো বুজি নাপাব নেকি আপুনি ক'লে? তো সেইখিনি কথা আপুনিও বুজি পাব লাগিব। আৰু মোৰ লগত যে এনেকুৱা হৈছে, এইটো মানে নতুন কথা নহয় আচলতে। মোৰ ভিডিঅ'টো বহুতে এনেকুৱা কমেন্ট কৰি কৈছে যে দাদা আপুনি একদম ৰাইট কথা কৈছে, ময়ো গৈছিলো, মোৰ লগতো এনেকুৱা হৈছে, এনেকুৱাকে বহুতে কৈছে। তো এইটো বেয়া কথা। মই ডিম্পু দাক এইটো কথাই ক'ব খুজিম শেষত, তাৰমানে আপোনাৰ ঘৰত যোনে নাযাওক কিয়, আপুনি বহুত সময় দিব নালাগে কোনো। আৰু সদায় যাই নাথাকেতো, সেইদিনাখনে দিনটো মই সিহঁতৰ ঘৰতে থকাৰ নিচিনাই হৈছে মোটামুটি। মই অহা যোৱা কৰি আছো যদিও তাত মানে বেলেগ এজন আৰু ল'ৰা আছিলতো, তেতিয়া গম পা তেওঁৰ পৰাও গম পোৱা গৈছে। মানে ডিম্পু বৰুৱাৰ ঘৰত ইমান মানুহ যাই নাথাকেতো, কেতিয়াবা ধৰ আজি গৈছে কোনোবা, ধৰা আৰু কেইদিনমান পিছত কোনোবা যাব, তেনেকুৱা সদায় যাই নাথাকে। আপোনাৰ ঘৰত যদি এজন মানুহে যদি গৈছে, তেওঁক 10 মিনিট সময় দিব পৰাটো একো ডাঙৰ কথা নহয়। যিমান কাম থাকিলেও আপুনি 10 মিনিট সময় দিব পাৰে। আৰু যদি দুজন গৈছে তেতিয়াও দিব পাৰে, কিয় দিব নোৱাৰিব? আধা ঘণ্টা টাইম নল'ব নহয়, 10 মিনিট সময় দিব পাৰে। তো এইটো বেয়া কথা। বাকী যিয়ে নহওক, আপুনি যদি পাৰে অলপ সৰু মানুহক গুৰুত্ব দিব। কাৰণ আপুনি এই যিটো লেভেলত আছে, লেভেল মানে 2 মিলিয়নৰ যিখিনি আপোনাৰ ছাবস্ক্ৰাইবাৰ আছে, এইখিনিতো আপোনাৰ এজনকৈ হৈছে, এজন সাধাৰণ মানুহৰ পৰা আপুনি ইমানখিনি পাইছে। আপোনাক ডাঙৰ মানুহে কিমানটা ছাবস্ক্ৰাইবাৰ আছে? 2 মিলিয়নত বৰ বেছি 1,000ও নোলাব। তো সৰু মানুহখিনি যদি আপোনাক নাচায়, আপোনাক কোনে চাব? তো গাইজ, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি ক'ব লগা আছিল, ক'লো। তাত কিবা ভুলো হ'ব পাৰে, আপোনালোকে বেয়া নাপাব, প্লিজ ক্ষমা কৰি দিব। চ' ধন্যবাদ।